হেল্ল' ফ্ৰেণ্ডছ, আজি আমি বৰদোৱা যাম। গতিকে বৰদোৱালৈ এতিয়া গৈ আছোঁ। বৰ্তমান তোমালোকক বৰদোৱাৰ আজি কিছু দৃশ্য দেখাম। গতিকে আমি ব'লা বৰদোৱা যাওঁ। আমি ফাইনেলি বৰদোৱা আহি পাইছোঁ আৰু অলপ গ'লে আমি বৰদোৱা পাম। গতিকে ইয়াত দেখিবলৈ পাইছা মোৰ লগত ফ্ৰেণ্ডছ আছে। এতিয়া আমি যাওঁ ব'লা। পাই গ'লো সেই বৰদোৱা আৰু ব'লা চাবলৈ ট্ৰাই কৰিম। হেল্ল' গাইজ, এয়া হ'ল বৰদোৱা। তোমালোকক বৰদোৱা এতিয়া আমি ভিতৰলৈ সোমাই যাবলৈ ধৰিছোঁ। গতিকে আমি ভিতৰলৈ সোমাই যাম আৰু তাত কিছুমান সুন্দৰ দৃশ্য তোমালোকক দেখাম বুলি ভাবিছোঁ। গতিকে ব'লা। এয়া বহুত দূৰ দূৰণিৰ পৰা লোকসকল আহিছে, তোমালোকে দেখিছা। এয়া আগত মোৰ ফ্ৰেণ্ড গৈ আছে। এয়া আমি ভিতৰত সোমাইছোঁ। ইয়ালৈ আহিলে এনেকুৱা লাগে মনটো পবিত্ৰ পবিত্ৰ যেন অনুভৱ হয়। কীৰ্তন ঘৰ পাইছোঁ, আমি দেখিবলৈ পাইছোঁ। তোমালোকে সুন্দৰভাৱে দৃশ্য কিছুমান দেখাইছোঁ। গতিকে আমি এতিয়া যাম। আমি ক'ত যাম এতিয়া? গংগাপাৰলৈ যাম। গতিকে ব'লা আমি। আৰু এইটো গংগাপাৰৰ গেট দেখিছা, উত্তৰে আকাশী গংগা ভক্তি সৰোবৰ বুলি লিখা হৈ আছে। আৰু আমি ভিতৰত কিছুমান মূৰ্তি দেখিবলৈ পাইছোঁ। মূৰ্তিখিনি তোমালোকক দেখাম। বহুত ধুনীয়া দৰে পেইণ্ট কৰি ৰাখিছে আৰ্টিষ্টসকলে। দেখাইছোঁ তোমালোকক বহুত সুন্দৰ দৃশ্য। এয়া জ্ঞান বিলাই আছে আৰু জ্ঞান লৈ আছে, দেখিবলৈ পাইছা। গতিকে আমি আকৌ গংগামুখী হৈছোঁ, গংগা পিনে গতি কৰিছোঁ। এতিয়া গংগাৰ ভিউ তোমালোকে দেখাব পাবা গাইছ। ব'লা আমি গংগাৰ ভিউটো অলপ চাওঁ। এতিয়া দেখিছা গাইছ, আগত গংগা আছে। ৱাও, ব'লা আমি যাওঁ আৰু গংগাৰ ভিউ উপভোগ কৰোঁ। আগত এটা মঞ্চ আছে, খেৰখুটি সাংস্কৃতিক মঞ্চ। আৰু এখন গাইজ গংগা। ৱাও, সুন্দৰ দৃশ্য, সুন্দৰ দৃশ্য। মধ্যৰাতিত এই গংগাখন সৃষ্টি হৈছিল বুলি কোৱা হৈছে। হাই গাইজ, এতিয়া আমি অলপ বহিবলৈ ট্ৰাই কৰিছোঁ আমাৰ। গতিকে গৰম লাগিছে, দেখিছা গৰমটো কেনেকুৱা পৰিছে। গতিকে অলপ আমি বহিছোঁ আৰু বহি পেলাই আমি ভিউটো চাম আৰু তোমালোককো দেখাম। গতিকে ব'লা। গাইজ, ভিডিঅ'টো শেষলৈকে চাবা, কাৰণ আৰু তোমালোকৰ চাবলগীয়া বস্তু কিছুমান আছে। তোমালোকক দেখাম। কীৰ্তন ঘৰৰ ভিতৰত যাম আমি, কীৰ্তন ঘৰৰ দৃশ্যসমূহো দেখাম। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চোৱা ফ্ৰেণ্ডছ, লাষ্টলৈকে চোৱা। এতিয়া আমি গোটেইখিনি খোজকাঢ়িম, আকাশী গংগাখন চাম। গতিকে গোটেইখিনি আহিছোঁ ফ্ৰেণ্ডছ, আমাৰ দেখা পাইছা গোটেইখিনিয়ে হাই এটা কৈ দিয়া। হয়, গতিকে আমি গোটেইখিনি ভিউটো লওঁ, আমি তোমালোককো দেখাম। ভিউ তোমালোকক দেখাইছোঁ। গতিকে কেনেকুৱা পাইছা তোমালোকে ক'বা। আৰু গতিকে আমি এতিয়া অলপ খোজকাঢ়িম। দেখিছা কিছু মাছ তোমালোকক দেখাইছোঁ আৰু গংগাৰ কিছু মাছ, ইমান ডাঙৰ ডাঙৰ মাছ দেখা পাইছা তোমালোকক। ভিউটো চোৱা কাৰণে আমি এতিয়া কীৰ্তন ঘৰৰ পিনে গতি কৰিছোঁ। কীৰ্তন ঘৰৰ ভিউটো তোমালোক দেখাম, তোমালোকে চাব পাৰিবা। দেখিবলৈ পাইছে এজন বিকলাংগ পেঞ্চন পোৱা নাই, চৰকাৰে দিয়া নাই। গতিকে
আমাৰ চেনেলটোৰ জৰিয়তে আপোনালোকক দেখাব বিচাৰিছোঁ যে তেওঁ যাতে অতি সোনকালে বহু দিনৰ পৰা আমি দেখি আহিছোঁ তেওঁক, গতিকে আমি চেনেলটোৰ জৰিয়ৰ পৰা আপোনালোকক দেখাইছোঁ যে চৰকাৰে তেওঁক কিবা বিকলাংগ পেঞ্চনটো দিবলৈ সুবিধা অকণমান জনাই যেন, তাৰ বাবে আমি বিশেষ অনুৰোধ জনাইছোঁ। গতিকে আমি তেওঁক এতিয়া গীত জুৰিব দিছোঁ, তেওঁ আমাৰ কাৰণে গীতটো জুৰিব, গতিকে আমি গীতটো চাওঁ আহক। সোণোৱাল ছাৰক মই অনুৰোধ জনাওঁ যে মোৰ বিকলাংগ পেঞ্চনটো যাতে অতি সোনকালে যাতে মোক বিকলাংগ পেঞ্চনটো যাতে মোক সোনকালে দিয়ে, মই সৰ্বানন্দ ছাৰক অনুৰোধ জনাইছোঁ এই ইউটিউবৰ যোগেদি, যাতে মোৰ নাম গোপাল কাকতি, মোক যাতে বৰ্তমান সোনকালে পেঞ্চনটো দিয়াৰ ব্যৱস্থা কৰে। তেওঁলোকক বিকলাংগ পেঞ্চনটো লাগে, গতিকে আমাৰ চৰকাৰে যাতে বিকলাংগ পেঞ্চনটো তেওঁক আদায় দিয়ে, আৰু তাৰ বাবে আমি চৰকাৰৰ ওচৰত অনুৰোধ জনালোঁ। গতিকে সিমানখিনিয়ে ক'লোঁ। গতিকে তেওঁৰ পৰা আমি এতিয়া যাবলৈ ধৰিছোঁ, গতিকে বেলেগ ভিউ দেখাম তোমালোকক, ব'লা। এয়া আমি ফ্ৰেণ্ডছ ফাইনেলি কীৰ্তন ঘৰত সোমালোঁ, আৰু তোমালোকক এতিয়া কীৰ্তন ঘৰৰ ভিউ দেখাম, ব'লা। গতিকে চাওঁ, ব'লা ব'লা ব'লা। এয়া হ'ল মোৰ কীৰ্তন ঘৰ, এতিয়া নাম চলি আছে, তাত পঢ়ি আছে। আৰু এয়া হ'ল মণিপুৰ, তাত গুৰুজনে যি ঈশ্বৰক উপাসনা কৰিছিল। ভকত বৈষ্ণৱ এজন লগ পালোঁ, তেখেতে দুই এষাৰমান কথা ক'লে, ভাল লাগিল। এতিয়া তোমালোকক এয়া দেখিছা, আৰু এইজোপাই হৈছে শিলিখা গছ, যিজোপাৰ তলত শ্ৰীমন্ত শংকৰদেৱ বহি পেলাই নামঘোষা পুথিসমূহ লিখিছিল। আৰু এইটো হৈছে নৱদ্য, ইয়াত শৰাইসমূহ লোৱা হয় আৰু দিয়া হয়। আৰু এতিয়া প্ৰসাদ দিছে ফ্ৰেণ্ডছ, আমি প্ৰসাদ খাম। গতিকে দেখিছা তোমালোকে, এয়া চোৱা, আৰু শংকৰদেৱে য'ত গা ধুইছিল তাৰে এয়া দৃশ্য। তোমালোকক ভিউটো সম্পূৰ্ণ ভিউ দেখাইছোঁ, চোৱা ফ্ৰেণ্ডছ, কেনেকুৱা লাগিছে কমেণ্ট কৰিবা কমেণ্ট বক্সত। আৰু এতিয়া আমি উভতিলোঁ, আৰু উভতি চাবলৈ যাম সাঁচি পাতৰ গছজোপা, তোমালোকক দেখাম, চাবলৈ যাম। গতিকে ব'লা ফ্ৰেণ্ডছ, গৈ থাকোঁ। কৃষ্ণ 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 কৃষ্ণ। আৰু দেখা পাইছা খাচী গছ বুলি লিখা হৈছে, এইপিনে যাব লাগিব আমি। গতিকে যাওঁ ব'লাচোন। দেখিছা খাচী গছ, এইজোপাই হৈছে খাচী গছ, তোমালোকক দেখাইছোঁ, চোৱা। তোমালোকক ভিডিওটো দেখালোঁ, তোমালোকে কেনেকুৱা পালা লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, আৰু যদি ভিডিওটো ভাল লাগিল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। গতিকে ব'লা আমি এতিয়া উভতিলোঁ। বাই বাই।